Hello, this is Purabhi again. আৰু মই আজি আপোনালোকৰ ওচৰত এটা ৰেচিপি লৈ আহিছোঁ সেইটো হৈছে কলডিল চিকেন cooked with banana flour. So please check out my recipe. Thank you. ফাৰ্ষ্টত মই ইনগ্ৰিডিয়েণ্টছখিনি দেখাই লৈছোঁ আদা নহৰু আৰু জলকীয়া লৈছোঁ চিকেন 250 গ্ৰামছ সৰু সৰুকৈ কাটি লৈছোঁ পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ এয়া দেখিছে এইখিনি কলডিল মই 2 ঘণ্টা আগত নিমখৰ পানীত তিয়াই থৈছিলোঁ কেহা ভাৱটো যাবলৈ সো আপুনি তেনেকৈ থলে খুব টেষ্ট হয় খাবলৈ এতিয়া আদা নহৰু পিঁয়াজ মই পেষ্ট কৰি লৈছোঁ পিঁয়াজ অকণমান দিছোঁ গোটেইখিনি দিয়া নাই ইয়াৰ লগতে মই গৰম মছলাও দিছিলোঁ মই দেখাব পাহৰিলোঁ একচুৱেলি গৰম মছলা মানে গোটা গৰম মছলা ডালচিনি ইলাইচি লং গোটেইখিনি দিছোঁ এতিয়া দেখিছে মই তেলখিনি গৰম হওঁতে পিঁয়াজখিনি ভাজি লৈছোঁ ফাৰ্ষ্টতে ভালদৰে ভাজিব লাগিব এতিয়া মই চিকেন পিচেছবোৰ দি দিম আৰু ভালদৰে ভাজিম অকণমান দেৰি ফ্ৰাই কৰাৰ পিছত এতিয়া মই নিমখখিনি দি দিছোঁ এইটো নিজৰ টেষ্ট হিচাপত দিব হালধি দিছোঁ এয়া জিৰা পাউডাৰ দিছোঁ আৰু ভালদৰে আকৌ লৰাই দিছোঁ এতিয়া মই যিখিনি পেষ্ট বনাই ৰাখিছিলোঁ আদা নহৰু জলকীয়া আৰু গৰম মছলাৰ সেইখিনি পেষ্ট ঢালি দিছোঁ ঢালি পেলাই লৰাই দিম ভালদৰে এতিয়া কলডিলখিনি পানীৰ পৰা ভালদৰে তৰিয়াই আমি দি দিম আৰু পানী নোহোৱাকৈ ভালকৈ তৰিয়াব লাগিব আৰু দি দিছোঁ কলডিলখিনি যিহেতুকে কলডিলখিনি অলৰেডি মই নিমখত তিয়াই থৈছিলোঁ সো আপুনি সেইটো হিচাপত নিমখ দিব আৰু দেখিব এতিয়া বহুতখিনি পানী ওলাব আমি অকণমান দেৰি ভাজাৰ পিছত ঢাকনিখন দি দিম মিনিটছমান ঢাকি থোৱাৰ পিছত এবাৰ মই দাঙি চাম কেনেকুৱা হৈছে এয়া দেখিছে নহয় অকণমান পানীটো কমিছে আৰু ভালদৰে সিজিও গৈছে কালাৰটোও আহিছে এতিয়া সো আকৌ মই ঢাকনিখন দি দিম এৰাউণ্ড 45 মিনিটছমান আমি ঢাকি পেলাই সিজালে ধুনীয়া মইষ্ট হয় বস্তুখিনি আৰু খাবলৈ খুব টেষ্টি হ'ব তেলটো পুৰা ওলাই যাব সো মই আকৌ ঢাকনি দি দিছোঁ এয়া দেখিছে আফটাৰ 45 মিনিটছ এনেকুৱা হ'ব সো আপোনাৰ তেলটো ওলাই আহিব আৰু ধুনীয়াকৈ গোটেইখিনি বস্তু ভালদৰে সিজিছে এয়া দেখিবলৈ পাইছেই মই অলপ জুম কৰি দেখুৱাম বাৰু ভিডিঅ'টো এয়া চাওকচোন কালাৰটো ইমান ধুনীয়া হৈছে আৰু ধুনীয়াকৈ তেলটো ওলাই আহিছে খুব মইষ্ট হৈছে খাবলৈ আপুনি দালি নহ'লেও ভাতৰ লগত এইটো পিটিকি খাব পাৰে সো খাবলৈ বনাই চাবচোন বিৰাট টেষ্টি লাগে খাই এয়া চাওক মই খাবলৈ ৰেডি কৰিছোঁ জুম কৰি ভালদৰে দেখুৱাই দিছোঁ কালাৰটো কিমান ধুনীয়া হৈছে সো আপোনালোকেও ট্ৰাই কৰিব পাৰে আৰু মোক জনাব কমেণ্টত কেনেকুৱা হৈছে সো এইটো বহুত ইজি ৰেচিপি হয় কলডিলটো খুব ভাল খোৱাৰ কাৰণেও আইৰণ থাকে সো বনাই চাবচোন ট্ৰাই কৰিব আৰু মোক কমেণ্টত জনাব থেংক ইউ ছ' মাছ